Hey guys, কি খবৰ আপোনালোকৰ? ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে মোৰ ইউটিউব চেনেলটো স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে বাদ দিয়া হে আৰু আজি বন্ধ বুলি ঘৰতে ভিডিঅ'টো পুৰা ভিডিঅ' এটা বনাম ঘৰতে আপোনালোকে চাব কি কি কৰোঁ আজি দিনটোত বলক আৰম্ভ কৰোঁ আপোনালোকে যোনে যে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে তো সাবস্ক্ৰাইবটো কৰি দিব আৰু ভিডিঅ'টো যদি ভাল পায় লাইক চেক কৰি দিব আৰু এতিয়া নহয় লাষ্টত কৰি দিব আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাই লওক ফাৰ্ষ্টে বলক এতিয়া পথাৰলৈ যাওঁ পথাৰ আমাৰ মানে খেতি অলপ কৰিছে সৰিয়হ খেতি আপোনালোক দেখাম আৰু মোৰ অলপ কিবা কাম অলপ কৰিব আপোনালোকে চাই থাকক ভিডিঅ'টো বলক এতিয়া যাওঁ পথাৰলৈ বলক আমাৰ এলেকাটো দেখিছে পূৰা বলক বলক চাই থাকক পথাৰত লগ পাই আছোঁ আপোনালোক বলক দেখাই আছোঁ গোটেইখিনি এয়া দেখিছে এগাল আমাৰ সৰিয়হ কৰিছে এয়া মানুহে উঠাই আছে পুৰা দেখিছে সৰিয়হ 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 খেতি গাইছ এয়া চাওক এইটো চাওক কেনেকুৱা ইয়াৰ ভিতৰত সৰিয়হ এয়া দেখিছে এগাল সৰিয়হ ত' এইয়া চাওক সৰিয়হ এতিয়া বলক ই আগত আছে আমাৰ অলপ আছে তাত আমি মই নিজে উঠাম বলক দেখাই দিম বলক কেনেকৈ উঠাই সৰিয়হ যোনে যোনে সৰিয়হ উঠাই পাইছে কমেণ্টত কৰিব তো গাইছ আহি পেলাই পাই গ'লোঁ আমাৰ ইয়াত দিছে এখন মানে পথাৰৰ বেক চাইডে আমাৰ আৰু বাৰী এখন অকণমানকৈ তো ইয়াত দেখিছে লাও খেতিও কৰিছে এয়া ৰঙালাও খেতি দেখিছে খাবা আৰু ৰঙালাও লাগিলে এয়া কলি মজা 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 কলি তাৰপিছত এয়া লাও আছে আৰু এয়া সৰিয়হ কৰিছে বাকী আৰু কি আৰু এতিয়া সৰিয়হ উঠাম আপোনালোকক দেখাম কেনেকৈ উঠায় আৰু ইয়াত লাও দেখিছে ইয়াৰ ছাইডত পূৰা ৰঙালাও খেতি হৈ আছে আৰু সৰিয়হ কেনেকৈ উঠায় আপোনালোকক দেখাম বলক ভিডিঅ'টো চাই থাকক দেখিছে সৰিয়হ উঠোৱা হৈ গ'ল ইয়াৰ পূৰা মই উঠাই দিলোঁ ইয়াত দেখিছে এইগাল চব উঠাই দিলোঁ মই নাই বাৰু মই অলপ উঠাইছোঁ আৰু আপোনালোকক এটা বস্তু দেখাম এয়া চাওক উঠনি যে ভিডিঅ' যে কৰিছিলোঁ মোৰ ষ্টেণ্ড এডাল ষ্টেণ্ড ৰ'বচোন ৰ'ব ভিডিঅ'টোৰ মাজত আপোনাক কেৰাহীত বাৰু পপকৰ্ণ ভাজা দেখিছেনে আৰু এয়া চাওক এয়া কেনেকৈনো পপকৰ্ণ ভাজে আপোনালোকক দেখাওঁ এয়া চাওক পপকৰ্ণখিনি দি দিছে আৰু এইয়া দেখিছে আৰু এইখিনি পূৰা লৰাই থাকিব গৰম হোৱাৰ পিছত চাব কেনেকুৱা ফুটি ফুটি কেনেকুৱা পপকৰ্ণ হৈ যায় চাই থাকক
চাওক এটা কৰি দেখিছে পুৰা ফুটিব লৈছে আৰু এয়া পুৰা ফুটিছে আৰু এইটো দেখিছে বলটো এনেকৈ ওপৰত দি দিব পুৰা ঢাকি দিব আৰু চাই থাকক আপোনালোকে কি কৰে তো হৈ গ'ল আৰু ইয়াত চাওক এইগাল দেখিছে কিমানখিনি পপকৰ্ণ ওলাই গ'ল এইয়া এনেকৈ পপকৰ্ণ বনাই আপোনালোকে ঘৰত ট্ৰাই কৰিব A few moments later. তো গাইজ দেখিলে কেনেকৈ পপকৰ্ণ বনাই পূৰা আপোনালোক দেখাই দিলোঁ ঘৰতে আপোনালোকে ট্ৰাই কৰিব কেৰাহীত আৰু এইটো দেখিছে তাৰপৰা দিছে খাই লওক সেই খাই থাকক ধমাকা 2 very boring minutes later. তো গাইজ পথাৰৰ পৰা আহি আছোঁ ইয়াৰ পূৰা চাৰি চাইডে সৰিয়হ দেখিছে এইখিনি এই চাওক মানুহবিলাকে পূৰা উঠাই আছে আৰু পূৰা সৰিয়হ বাপৰে আৰু এইখিনি গোটেইখিনি এইখিনি আমাৰ উঠাই হৈ গ'ল আৰু তো কাম চাম কৰি আহিলোঁ বহুত গৰম পূৰা কাম কৰিছোঁ আজি আৰু এটা বস্তু দেখাম আপোনালোকক ইয়াত চাওক এখন বাগান এখন দেখাম আপোনালোকক বিলাহী তাৰপিছত আপোনাৰ বেঙেনা তাৰপিছত ঢেৰ পাচলি কৰিছে আপোনালোকক দেখাম কি আছে আৰু ইয়াত চাওক সেই বাগানখন এইখন চাওক বিলাহী বেঙেনা পূৰা ইয়াত খেতি কৰিছে এয়া বেঙেনা গছ ইয়াত চাওক না গাইছ কি ধুনীয়াকৈ ফুল ফুলিব আৰু ইয়াত পাইপৰ দি পূৰা পানী চানী দিয়ে আৰু এইখিনি দেখিছে এইখিনি দেখিছে ন এইখিনি গোটেইখিনি পূৰা বিলাহী আছে আপোনাৰ আৰু আগত আপোনাৰ পূৰা লেচেমা আছে ব'লক আপোনালোক দেখাই আছোঁ বিলাহী পূৰা দেখাইছোঁ আপোনালোকে চাওক বিলাহী কি ধুনীয়াকৈ পকি আছে গাইছ বিলাহী দেখিছে এয়া বিলাহী চাওক ইয়াৰ যোনটো মানে গোন্ধটো বঢ়িয়া একদম লোকেল তাজা বিলাহী দিছে হৈ আছে চব এয়া বিলাহী খেতি দেখিছে ইয়াত পকিলে পূৰা মানে খাব আৰু ইয়াত পূৰা গৰম ভাতৰ লগত ইয়াত দেখিছে পূৰা বিলাহী গাইছ বিলাহী এয়া চাওক গোটেইখিনি বিলাহী মানে চব আপোনাৰ বিলাহী আছে ইয়াত পূৰা লাগি আছে পূৰা মজা পূৰা লোকেল বিলাহী ইয়াত কোনো সাৰ চাৰ দিয়া নাই একেবাৰে পূৰা লোকেল আৰু পূৰা দেখিছে এই চব বিলাহী দেখিছে চব এগাল দেখিছে লাগিলে ক'ব দি থৈ আহিম কমেণ্টত 1 eternity later. সেই তো গাইজ পথাৰৰ পৰা পাই গ'লোঁ এতিয়া মানে পানী কাটিছে পানী অলপ খাই লওঁ ঘৰত গৈ এতিয়া পানী অলপ খাই লওঁ বলক ধুনীয়াকৈ গিলাচটো আছেই বাৰু পানী অলপ খাই লওঁ খাই পেলাই আপোনালোকক পূৰা লগ পাই আছোঁ তো ভিডিঅ'টো চাই থাকক মই গাটো ধুই লওঁগৈ গাটো ধুই আপোনালোকক লগ পাই আছোঁ গোটেইখিনি আপোনালোকক পূৰা দেখাই আছোঁ গা চা ধুই পেলাই A few moments later. ল'লোঁ আৰু এতিয়া ৰ'দত অকণমান বহিম ৰ'দ দেখিছে পূৰা ৰ'দত অলপ বহিলেও অকণমান ঠাণ্ডা লাগিছে আৰু আপোনালোকে ভিডিঅ'টো যদি এইখিনিলৈ ভাল পালে লাইক এটা কৰি দিব আৰু বহুত কষ্ট কৰিছোঁ আজিৰ দিনটোত ভিডিঅ' বনাবলৈ বাকী একো কষ্ট হোৱা নাই ভিডিঅ' বনাওঁতে কষ্ট হৈছে আৰু এডিটিংটো আছেই বাৰু আৰু এয়া মই আজি বাগান এখন আপোনালোকক বাগানখনকে দেখাওঁ মোৰ বাগানখন এইখন চাওক পূৰা ফুল চুল আছে এয়া একো নাই আৰু বাকী এয়া দেখিছে ফুলনি মানে বাগিচা মানে ফুলনি আৰু এইটো বাঁহৰ এইটো দেখিছে এইটো মই বনাইছোঁ আৰু এয়া আৰু এডাল ভোট জলকীয়া হয় কিন্তু জলকীয়া এটাও নাই মায়ে ছিগি নিলে তো এয়াই আৰু এইগাল মজা তো ব'লক ভাতকেইটা খাওঁগৈ
2 very boring minutes later. তো গাইজ ভাতকেইটা খাই আহি গ'লোঁ আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে যদি চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ যিমান যি আছে চব কৰি দিব এভৰিথিং কৰি দিব আৰু আজিলৈ বাই বাই আৰু নেক্সট এটা ভিডিঅ'ত জল্দি লগ পাই আছোঁ ধামাকা সৰস্বতী পূজা আহি আছে ন ভিডিঅ' বনাই আছোঁ আপোনালোক দেখাম চব দেখাম তো আজিলৈ বাই বাই টাটা